নমস্কাৰ অনুনিবেশল মই ৰাজীৱ আপোনালোক সকলোকে পুনৰ এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল গগৈদা ব্লগলৈ। আজি এতিয়া আমি ওলালোঁ, মোৰ সতীৰ্থ এজন আহি আছে। এইখন পূৰা আজি গাহৰি মাংস আৰু ঔটেঙা বনাই খাম। নদী এখনত যাম ধুনীয়াকৈ, ব'লক এতিয়া যাওঁ আমি আজি পূৰা ধুনীয়া গাহৰি আৰু ঔটেঙাই বনাই খাবলৈ। লেটছ গো। বন্ধুসকল আহি ফাইনেলি পাই গ'লোহি। এখন এতিয়া নদী ধুনীয়া দেখিছে, কুলকৈ নদী বৈ আছে। ইয়াত এতিয়া আমি এটা গাহৰি মাংসৰ ৰেচিপি বনাম। ঔটেঙা গাহৰি মাংসৰ লগত আমি দুজনে বনাম আৰু ধুনীয়াকৈ খাম। এইজন মোৰ সতীৰ্থ বৰ্মন। কি ক'বা বৰ্মন? কি ক'ব ভাই, বহুত ফুৰিব আহিলোঁ বগামাটি এইফালে আহিলোঁ, অলপ এনজয় কৰি অলপ কথাটো ক'বলৈ লাজ কৰিছে, অলপ লাজিকে ল'ৰাটো। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আৰু চাই থাকক ৰ'দ দিছে অলপ দেই। क्यों हिला डाला ना এয়া বন্ধু বান্ধৱীসকল, এতিয়া বাচন কেৰাহীখন ধুই লৈছোঁ। এতিয়া ধুনীয়াকৈ আলু ধুবলৈ, ঔটেঙা ধুবলৈ পানী লৈ ল'লোঁ। লেটছ গ' বনাম আমি গাহৰি ৰেচিপি। কল এইটো ঔটেঙাৰ লগত এতিয়া গাহৰি মাংস বনাম। আগতীয়াকৈ ঔটেঙাটো কাটি লওঁ ধুনীয়াকৈ, তাৰপৰা আপোনালোকে চাই থাকক মোৰ ৰেচিপি গগৈদা ব্লগত। ভিডিঅ'টো সম্পূৰ্ণ চাব, আৰু এতিয়ালৈকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু ভিডিঅ' মোৰ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱীক আৰু পৰিয়াল। এই ৰাইজ দেখিছে, এইটো আপোনালোকে কোনে কোনে ইউজ কৰি পাইছে ক'বচোন। এইটো ঔটেঙাৰ পৰা ওলোৱাটো যে এইটো, মই এতিয়া মাথাটো অলপ গৰম হৈ আছে। এতিয়া মাংস বনোৱাৰ আগত এইটো দেখিছে, আপোনালোকে এইটো ইউজ কৰি পাইছে নাই কমেণ্ট বক্সত জনাব দেই। এইটো আগতীয়াকৈ এতিয়া অলপ মাথাটো অলপ ঠাণ্ডা হৈ থাকিবৰ কাৰণে এইটো ঔটেঙা এইটো হেৰি কৰিছোঁ। হেল্ল' গাইজ, ফাইনেলি হৈ গ'ল গাহৰি ঔটেঙা। এয়া মই খাব লৈছোঁ। ঠিক আছে, একো পিঁয়াজ আৰু লগতে কেঁচা নহৰু, আৰু এইটো আৰু সবচে টেষ্টি বস্তুটো হ'ল এইটো ঔটেঙা। এতিয়াও যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'খিনি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিঅ' দিব চাওক।
মাই ড কি ধুনীয়া বনিছে আল্টিমেট চাওক জলকীয়া सब्सक्राइब के लिए पीछे और एक ये देखिए कैमरामैन जल्दी फोकस करो थोड़ा सा जूम करो আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু এনেকুৱা যদি ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ আহি থাকিব আৰু যদি কিবা কিবি ভিডিঅ'টোত কথা পতাত ভুল হৈছে সকলোখিনি নিজৰ বুলি সকলোৱে মানি লৈ পিনি যেন ক্ষমা কৰি দিয়া থেংক ইউ জয় অসম জয় হিন্দ